CITU ওদালগুৰি জিলা অভিৱৰ্তন জিলা সমন্বয়ৰক্ষী সমিতি গঠন। ওদালগুৰি জিলাৰ টংলা চহৰত CITU ওদালগুৰি জিলা অভিৱৰ্তন জিলা সমন্বয়ৰক্ষী সমিতি গঠন আজি 26 অক্টোবৰ 2019 তাৰিখে অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত জিলা CITUৰ অন্তৰ্ভুক্ত শ্ৰমিক সংগঠন অখিল ভাৰতীয় চাহ সংঘ, সদৌ অসম নিৰ্মাণ শ্ৰমিক ইউনিয়ন, সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মচাৰী ইউনিয়ন আৰু সদৌ অসম অংগনবাড়ী কৰ্মী আৰু সহায়িকা ইউনিয়ন যৌথ উদ্যোগত সংগঠন কেইটিৰ বহু সদস্যৰ উপস্থিতিত টংলা চহৰৰ হৰি মন্দিৰৰ সভাগৃহত এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। অভিৱৰ্তনখনত সম্পাদক মণ্ডলী ক্ৰমে নুৰুল আমিন, হুনুফা বেগম আৰু অজিত কাজিলৈ অভিৱৰ্তন আৰম্ভ হয়। অভিৱৰ্তনখনৰ উদ্দেশ্য ব্যাখ্যা কৰে জ্যেষ্ঠ CITU নেতা নুৰুল আমিনে। লগতে জিলাখনৰ শ্ৰমিক সংগঠন কেইটাৰ বিগত বছৰ কেইটাৰ খতিয়ান দাঙি ধৰি ওদালগুৰি জিলাখনত শ্ৰমিকসকলৰ সংগ্ৰামখনক জিলাখনৰ বিভিন্ন জাতি হত্যা আন্দোলন আৰু বিভিন্ন ৰাজনৈতিক দলসমূহে শ্ৰমিক সংগঠনৰ সদস্যসকলক বিভিন্ন প্ৰলোভন প্ৰৰোচনাৰে বাধাৰ প্ৰাচীৰ সৃষ্টি কৰি অহা বুলি বক্তব্য আগবঢ়ায়। CITU অসম ৰাজ্যিক সমিতিৰ সভাপতি ৰচিদ দত্তদেৱে বৰ্তমান দেশৰ অৰ্থনৈতিক সামাজিক পৰিস্থিতিৰ বিষয়ে ব্যক্ত কৰাৰ লগতে বৰ্তমান সময়ত শ্ৰমিক সংগঠনসমূহৰ কৰণীয় আৰু প্ৰয়োজনীয়তাৰ বিষয়ে উল্লেখ কৰে। সকলো শ্ৰমিক সংগঠনৰ যৌথভাৱে লগ লাগি সংগ্ৰাম আগবঢ়াই যাবলৈ আহ্বান জনায়। সভাৰ অন্তিম পৰ্যায়ত 25 জন সদস্যলৈ এখন আহ্বায়ক সমিতি গঠন কৰি সভাপতি মণ্ডলীৰ উপস্থিত থকা সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰি সভাভংগ ঘোষণা কৰে। সেইকাৰণে ন্যূনতম মজুৰিটো হৈছে যে এজন মানুহ 8 ঘণ্টা কাম কৰিলে তাৰ কি বস্তু খাব লাগে তাৰ এখন